নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। জাতিলাও, আলু, আদা, নহৰু, জলকীয়াখিনি ৰেডি কৰি লৈছোঁ কাটিবৰ কাৰণে। জাতিলাও এটা ৰেচিপি দিম। এয়া পিঁয়াজ কাটিলোঁ, নহৰু, আদা, আলু, জাতিলাও এইখিনি খুব ধুনীয়াকৈ কাটি লৈছোঁ। নহৰুখিনি কাটিহে লৈছোঁ, থেতালি লোৱা নাই। আদাও কাটি লৈছোঁ। এইখিনি মোৰ নিজৰ জোখত লৈ লৈছোঁ। আপোনালোকে যিটো পৰিমাণত ৰান্ধি ভাল পায় সেইটো পৰিমাণত কাটি ল'ব। ডাৱৰীয়া বতৰত এনেকুৱা কিছুমান ৰেচিপি বনাইও ভাল লাগে, খাই ভাল লাগে। সেইবাবে মোৰ যোগাৰ হৈ গ'ল কাটি। কেৰাহীখন গৰম হোৱাৰ পিছত তেল দিলোঁ। তেল গৰম হোৱাৰ পিছত নিমখ হালধি দিয়া হৈ গ'ল। তাৰপিছত কাটি লোৱা নহৰুখিনি দিলোঁ। কাটি লোৱা আদা দিয়া হ'ল। পিঁয়াজ দি দিলোঁ। সেয়া জলকীয়াও দিয়া হ'ল। এইখিনি তেলত এনেকৈ থাকিবলৈ দিছোঁ অলপ সময়। তাৰপিছত জাতিলাও, আলু এয়া দি দিয়া হ'ল। এনেদৰে অলপ সময় লৰাই থকা হ'ব, নিমখ হালধিটো মিহলি হ'বৰ কাৰণে। এয়া অলপ সময় নিজে ঢাকন মাৰি ৰাখিলোঁ। ঢাকন মাৰি সিজিব দিয়াৰ পিছত এনেকুৱা হৈছে। জাতিলাও সদায় পানী নিদিয়াকৈয়ে ভাজিব লাগে, কাৰণ ঢাকন মাৰি থাকিলে পানী ওলায়ে থাকে। ঢাকন দি সিজিব দিলে পানী নিদিয়াকৈয়ে হৈ যায়। তেতিয়া বহুত ভাল লাগে খাই, বহুত ধুনীয়া হয়। তাতে আকৌ আমাৰ নিজৰ বাৰীও হয়, গোবৰ সাৰত হোৱা। আমাৰ ইয়াত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নহয়। সেইবাবে আমাৰ বাৰীৰ শাক পাচলিবোৰ বেছি টেষ্টি হয়। এয়া অকণমান ৰেড চিলি দি দিলোঁ ৰংটোৰ কাৰণে, মছলা নাখাওঁ। হৈ গ'ল এয়া। কম তেলত মাছ ফ্ৰাই কৰিবলৈ কেনেকৈ পাৰি সেইটো চাওঁ। ইমান কম তেলত ফ্ৰাই কৰিছোঁ। বেছি তেল খোৱাটোও ভাল নহয়। গতিকে মই বহুত কম তেলতে মাছ ফ্ৰাই কৰিছোঁ। চাউল আমাৰ চৌকাত এনেকুৱা দুফালে দুটা ৰান্ধি থাকিব পাৰি। এয়া মোৰ আজিৰ থালিখন ৰেডি হৈ গ'ল। এয়া চাওক, জ্বলা দিয়া জলফাই আচাৰ, জ্বলা নিদিয়া আচাৰ, এয়া ভোলৰ ভাজি। এয়া মই ভাজি খাই বেছি ভাল পাওঁ কাৰণে ভাজিয়ে লৈছোঁ, দালি নাই লোৱা। এইখনেই আজিৰ থালি। বাৰীৰ অমিতা, বাঢ়ি চাইডটো যে পকিছে ধৰিবই নোৱাৰি। এয়া চাওক কিমান ধুনীয়াকৈ পকিছে। এয়া খাবলৈও বহুত ধুনীয়া, মিঠা হয়। আমাৰ তাতে আমাৰ খাৰত দিয়া বস্তু নহয় যে, খাৰ দিয়া। আজি ৰাতি বনাবলৈ লোৱা এটা ৰেচিপি। জাতিলাও, মাংস, আলু, পিঁয়াজ এইখিনি সুন্দৰকৈ কাটি লোৱা হ'ল। সেয়া সকলোখিনি তেলত দিয়া হৈছে। নিমখ হালধিৰ পৰা মাংসখিনি দি দিলোঁ।
মাংস মই এনেকৈ লৰাই থাকি অলপ সময় লৰাই থাকি তেলতে হ'বলৈ অলপ সিজিব দিম। তাৰপাছতে জাতিলাও আৰু আলু দি দিম। ব্ৰইলাৰ মাংসৰ লগত জাতিলাও এনেকৈ বনাই খাই চাবচোন, বহুতেই ধুনীয়া লাগে। আৰু এইটো সময়ত জাতিলাও খাবও লাগে, জাতিলাওটো বহুত টেষ্টি হয়। আপোনালোকে এনেদৰে মাংসৰ লগত জাতিলাও দি বনাই পাইছেনে? যদি পাইছে জনাব, নাই পোৱা যদিও জনাব। এয়া জাতিলাওখিনি দিয়াৰ পিছত আলু দিলোঁ, অলপ সময় লৰাই এনেকৈ ঢাকন মাৰি দিলোঁ। ঢাকন মৰাৰ পিছত এয়া চাওক এনেদৰে লৰাই থাকি গৰম পানী অকণমান দি দিলোঁ। জালুকৰ গুড়া, আমি জ্বলা বেছিকৈ খাওঁ কাৰণে আমাৰ জোখত তেনেকৈ দিছোঁ। আপোনালোকে যিটো জোখত খাব পাৰে সেইটো জোখত জ্বলা দিব, কাৰণ জোখতকৈ বেছি নিদিব। এয়া জালুকৰ গুড়াখিনি দিয়াৰ পাছত অলপ সময় এনেকৈ লৰাই থাকি সিজিবৰ কাৰণে ঢাকন মাৰি দিম। আপোনালোকে যদি মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল পায়, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ভিডিঅ' আৰু পাই থাকিব। এয়া হৈ গ'ল মোৰ ভাজি।